मोसौ बोरमा फानग्रा हाथाइसालिनि हायाव दै जगायथाय बिथांखि फसंनायखौ लानानै दावराव दावसि हेंथा होनानै रायजो राजाफ्रा बुंदों मोसौ बोरमा फानग्रा जायगानिफ्राय दै जगायथाय बिथांखिखौ गुबुन जायगायाव फसंनांगौ। बबेखानि मोसौ बोरमा फानग्रा हाथाइसालिखौ जेबो खालामनो मोना होननानै बुङो। अदालगुरि जिल्लानि सिङाव थानाय खाग्रा सप्ताहिक हाथाइसालिनि हाखौ लानानै दावराव दावसि सोमजिदों। रायजो राजाफ्रा गोख्रों हेंथा होनानै बुंदों गोबाव बोसोरनिफ्रायनो खाग्रा हाथाइसालियाव मोसौ बोरमा फानबोगासिनो, नाथाय दायो जल जीवन मिशननि दै जगायग्रा बिथांखि फसंनो सानैसो ठिकादारा थांखि लानायखौ जेब्लाबो गनायनानै लाया होननानै रोखायै फोरमायदों। नमस्कार, আপোনাৰ সমূহ মিডিয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূলতঃ এই ঘাগৰা বজাৰখন 1947 চনৰ পৰা ইয়াত বজাৰখন হৈছে আৰু তেতিয়াৰ পৰা বজাৰখন ভালকৈ চলিছে। চলাত ইয়াত দুটা বজাৰ আছে, এটা খোলা বজাৰ, এটা গৰু বা কেটেল বজাৰ। তো কি হ'ল, ইয়াত আমি যেতিয়াৰ পৰা বজাৰ কৰি আছোঁ 1990 চনৰ পৰা এই বজাৰত বহুত মানুহ বেদখল কৰিবলৈ আহিছে। বজাৰত বেদখল কৰিছে, যেনেকৈ ইয়াত আপোনাৰ বৰ্তমান তেখেতে VCDC চেয়াৰমেন হৈ আছে গোবিন্দ সিং, তাৰ লগতে আপোনাৰ আছে গণেশ ঠাকুৰ বুলি তেখেতৰ শিক্ষকতা, তেখেতসকলে পলিটিকেল পাৰ্টিলৈ ইনফ্লুৱেঞ্চ হয় বজাৰৰ সকলো মাটিখিনি তেখেতসকলে কেপচাৰ কৰি পেলাই বজাৰখন ইয়াৰ পৰা উঠাই যাবৰ কাৰণে আজি তিনিবাৰ এই আমাৰ লগত চেষ্টা কৰিছে। প্ৰথম তেখেতসকলে ফাৰ্ষ্ট টাইমত এইখন ঘাগৰা বজাৰখন ইয়াৰ পৰা উঠাই নিবৰ কাৰণে ৰাইজে বহুত কষ্ট দি ঘাগৰা বজাৰখন বনাইছিলে। ভাৰত স্বাধীনতাৰ পৰা এই বজাৰখন ইয়াত আছে আৰু ঘাগৰা বজাৰটো ইয়াৰ পৰা তেখেতসকলে নিজে এটা কলনী বনাবৰ কাৰণে, এটা শ্ব'ৰুম বনাবৰ কাৰণে ঘাগৰা বজাৰৰ মাটিত তেখেতসকলে আজি আমাৰ 2-3 বছৰৰ পৰা বিশেষকৈ গণেশ ঠাকুৰ আৰু গোবিন্দ সিঙে তাত তেখেতসকলে লাগি আছে। তো প্ৰথম তেখেতসকলে লাগিলে আমাৰ লগত এই য'ত জেগাত বৰ্তমান তেখেতসকলে পাব্লিক হেল্থৰ খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰিবলৈ বিচাৰিছে, এই জেগাত তেখেতসকলে প্ৰথমবাৰৰ কাৰণে তেখেতসকলে কি অংগনবাড়ী চেণ্টাৰ তেখেতসকলে বনাবলৈ বিচাৰিছে, কাৰণ গভৰ্ণমেণ্ট তাত অনুমোদন নিদিলে। ছেকেণ্ড টাইমত তেখেতসকলে BTR প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ তেখেতসকলে লিখিলে যে ওচৰত ইয়াত কালী মন্দিৰ আছে, এই কালী মন্দিৰ থকাৰ কাৰণে ইয়াত গুৰু বজাৰ থাকিব নালাগে বুলি তেখেতসকলে কোকৰাঝাৰত তেখেতসকলে কমপ্লেইন কৰিলে। এই কথাও তেখেতসকলে মিছা। আৰু বৰ্তমান তেখেতসকলে ওপৰত তেখেতসকলে কমপ্লেইন কৰি আছে যে গুৰু বজাৰখন ভাঙি গ'ল। এই গুৰু বজাৰ ভাঙি যোৱাৰ কাৰণে এই গুৰু বজাৰত তেখেতসকলে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ বিচাৰিছে। আৰু এই গোটেই কামত তেখেতসকলে এটা ষড়যন্ত্ৰ আছে, এটা পলিটিকেলৰ গুণ আছে ইয়াত। তেখেতসকলে এই বজাৰখন উঠাই নিবলৈ বিচাৰিছে, কিন্তু আমি ঘাগৰা সমূহ ৰাইজে এই বজাৰখন উঠাই নিয়াত ঘূৰ বিৰোধী আছে। কিয়, তাত হাজাৰজন মানুহে গৰু বেপাৰ কৰি বজাৰত দোকান বানী কৰি পেলাই ইয়াৰ লগত ল'ৰা ছোৱালীৰ ঘৰ চলি আছে। আৰু তেনে ক্ষেত্ৰত এই বজাৰখন তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে আমি কেনেকৈ এৰি দিম? এই ঘাগৰা বজাৰৰ পৰা ডিমাকুচি 20 কিলোমিটাৰ, ঘাগৰা বজাৰৰ পৰা ওদালগুৰি 20 কিলোমিটাৰ, 20 কিলোমিটাৰৰ মাজত এই গুৰু বজাৰখন চলি আছে আৰু গুৰু বজাৰখন আমাৰ কাৰণে বহুত দৰকাৰী আছে। আমি তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতসকলৰ অফিচো তেখেতে যে ভাৰতী টাইটেলৰ যে জুনিয়ৰ ইঞ্জিনিয়াৰ আছে তেখেতে ওৱান ছাইড কাম কৰি আছে। তেখেতৰ লগত মই দুবাৰমান ফোনত কণ্টেক্ট কৰিলোঁ। এই সাক্ষাৎকাৰ লোৱাৰ আগতে তেখেতৰ লগত মই কথা পাতিছিলোঁ আৰু তেখেতে ওৱান ছাইড ইয়াত পাতিছে। আৰু মই ইয়াৰ লোকেল মানুহ হিচাপে, লোকেল খিলঞ্জীয়া বড়ো ট্ৰাইবেল মানুহ হিচাপে মই তেখেতসকলৰ অফিচকো মই আৰু বিভাগকো মই তেখেতসকলক মই নটিফিকেশ্যন কৰিবলৈ বিচাৰিছোঁ যে মই এই জাগাৰ বাদে, গুৰু বজাৰৰ বাদে বেলেগ জাগাত মাটি দিবলৈ মই সক্ষম হওঁ। মোৰ হাতত বহুত মাটি তেনেধৰণৰ ঘাগৰা বজাৰত মই জানা মাটি তেনেধৰণৰ আছে। বৰ্তমান দেখিছোঁ আপোনালোকৰ গুৰু বজাৰৰ যিটো লোকেশ্যন ঠাই, সেই ঠাইত জল জীৱন মিছনৰ যিটো আঁচনি স্থাপন কৰিব বিচাৰিছে, সেই জল জীৱন আঁচনিৰ যিটো স্থাপন কৰা বা নিৰ্মাণ কৰা বিৰোধিতা কৰিব নে থাকিব দিব? আমি এই জল মিছনৰ যিটো খোৱা পানীৰ ব্যৱস্থাৰ বিৰোধী নহয়, আমি বিৰোধী হ'ল কি জাগাৰ কাৰণে। আমাক জাগাটো এতিয়াও দিব নোখোজোঁ। তাৰ ওচৰত আপুনি 1 ফালঙৰ দূৰত, 2 ফালঙৰ দূৰত যদি আপোনাৰ এই যি টেংকিখন বনালে তাৰ পৰা পাইপেদি ইয়ালৈকে পানী আহে, কিন্তু কি কাৰণত তেখেতসকলে এইখন জাগাকে কেপচাৰ কৰিবলৈ বিচাৰিছে এইটো আমি ৰাইজে ধৰিবলৈ পৰা নাই। এতিয়া বৰ্তমান যিটো জল জীৱন আঁচনিৰ যিটো নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্যটো আপোনালোকৰ গুৰু বজাৰৰ যিটো জাগা ঠাই, সেই ঠাইৰ পৰা অন্য ঠাইলৈ ৰূপান্তৰ কৰাটো আপোনালোকে কামনা কৰে নহয় জানো? জল মিছনখন তেখেতসকলে যদি ক'ৰবাত যায় তাতে আমি 100% মই লোকেল মানুহ হিচাপে, লোকেল ছিনিয়ৰ চিটিজেন হিচাপে মই তেখেতসকলক কপাৰেশ্যন কৰিম। তেখেতসকলে এতিয়ালৈকে কথা পাতিবলৈ অহা নাই।
তেখেতবিলাক জাষ্ট দাদাগিৰিভাৱে যাক দাদাগিৰি বুলি কয় দাদাগিৰিভাৱে বজাৰখন কৰাপশ্যন কৰি পেলাই ইয়াৰ লগত বহুতো যিটো বেপাৰীবিলাকে জড়িত হৈ আছে তেখেতসকলৰ পানী বা ভাত তেখেতলোকৰ ঘৰ জীয়াই থকাতে তেখেতসকলে ধ্বংস কৰিবলৈ বিচাৰে বৰ্তমান আপুনি কি ভাবে এই ৰূপান্তৰ কৰিব বিচাৰে না ইয়াতে থাকিব বিচাৰে আমি অন্য জাগাত নিব বিচাৰে গুৰু বজাৰখন না জলজীৱন জল মিছনটো তেখেতসকলে যিকোনো জাগাত যাওক আমি 100% আমি তেখেতসকলক কপাৰেশ্যন কৰিম কিন্তু আমি এই ঠাইত কোনো পক্ষে আমি এই জল মিছনখন বনাই দিবলৈ নিদিওঁ বুলি এটা স্থিৰ কৰিছোঁ আগ্ৰা বজাৰৰ যিটো আছে আমি টংলা বজাৰ ব্যৱসায়ীৰ এজন কাৰ্যকৰী সদস্য হিচাপে আমি কৈছোঁ যে এইটো বজাৰত যদি আমাৰ এনেকৈ গৰু বজাৰটো নাথাকে তেনেহ'লে আমাৰ বহুত সমস্যাৰ সন্মুখীন হ'ম আৰু অদূৰ ভৱিষ্যতে আমি আৰু মানে বজাৰখন চপাই নিবৰ কাৰণে যিটো ষড়যন্ত্ৰ চলি আছে তাৰ আমি ঘোৰ বিৰোধিতা কৰিম আৰু গৰু বজাৰখন ইয়াতে থাকিব লাগে আৰু জল মিছন যিটো আছে জল মিছনৰ যিটো প্ৰগ্ৰেম সেইটো বজাৰৰ আৰু বহুত ঠাইত মাটি আছে সিহঁতে সেইটো চুজ কৰি পেলাই এতিয়া আমাক জনালে হ'ল আমি সেইটো কৰ্পৰেশ্যন কৰিম সেইটো কাৰণে আমাৰ কোনো সমস্যা নাই কিন্তু গৰু বজাৰ যিটো আগৰ পৰা যিটো আছে তাতে থাকিব লাগে কাৰণ গৰুৰ বজাৰ আৰু আমাৰ যিটো বজাৰ এইটো এটা মানে এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত আমাৰ চলি আছে সেইটো নহ'লে আমাৰ বজাৰটো বহুত আধৰুৱা হৈ থাকিব সেইকাৰণে আমি গৰু বজাৰটো ইয়াতে থাকিবলৈ কামনা কৰিম কি ক'ব আমাৰ ইফালে গৰু বজাৰটোৱে লাগে গৰু বজাৰৰ মাটি ইফালে বহুত নদীৰ পাৰত বহুত মাটি আছে সিফালে মাটিত থুই পেলাই খালি গৰু বজাৰটো দেখা পাইছে নেকি সেইটোৰ মাজতে খালি আমাৰ পাব্লিক আণ্ডাৰৰ বজাৰ আমাৰ বজাৰটোৱে লাগে গৰু বজাৰটো লাগে আমাৰ পাব্লিকৰ গৰু বেপাৰ কৰাটো আজি মোটামুটি 26 বছৰ হ'ল 26 বছৰ বেপাৰ কৰিছে আমি সেই আগ্ৰাই চলি আছে বেপাৰটো কিন্তু আমাৰ কিবই এইটো গৰু বজাৰ চলি আছে আজি 30-32 বছৰ হ'ল গতিকে 30-32 বছৰ চলি আছোঁ আমি গৰু বজাৰ কোনো বেজাল নাই গতিকে আমি এই পানী টেংকটোতো আমাক লাগে কিন্তু আমাক দুটা বেলেগ জেগাত লাগে গতিকে আমাৰ গৰু বজাৰটো জেগাখিনি গৰু বজাৰটো মাটিটো আমাক লাগে গতিকে আমি বেলেগ জেগাত বেগ পানী টেংকিটো জেগাটো গতিকে আমাৰ মাটিটো গৰু বজাৰৰ মাটিটো আমাক খালী লাগে হ'ব নাই মোক আমাক গৰু বজাৰ লাগে মইতো আপোনাৰ আগতে কৈছোঁ এইখন মইতো আজি 50 বছৰ এইখন বজাৰত আপোনাৰ গৰু বজাৰ কৰি ভাত খাই আছোঁ মোৰ বয়স আজি 75 বছৰ মই 50 বছৰ আগৰ পৰাই এই গৰু বজাৰ কৰি আছোঁ এইখন বজাৰ যেতিয়া নেকি নদীৰ পাৰৰ গৰু বজাৰ হয় তাৰ পৰা উঠি আনি পেলাই আছে গৰু বজাৰ পাতিছোঁ মই আৰু চামচুলে টেংকিৰ বিষয়ে কি ক'ব টাংকি নালাগে আমাক এটা টাংকি চাইডত আছে চাইডত লৈ যাওঁ অঁ চাইডত আছে নহয় আমি সৰুৰ পৰা ইয়াতে বজাৰ কৰি আছোঁ বুঢ়া হৈ গ'লো এতিয়া বজাৰ ভাঙিলে আমি কেনেকৈ থাকিম সেইটোৱে 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन